মুছলমানৰ উচ্ছেদ কাৰ্যক লৈ কি মতামত আগবঢ়ালে সত্যানন্দ মই মুছলমানক তিৰস্কাৰ কৰিলে, মুছলমানক অত্যাচাৰ কৰিলে হিন্দু জীয়াই থাকিব নেকি? হিন্দুত্ববাদ থাকিব নেকি? চৌবিছত ইলেকশ্যনো আহি আছে আৰু ক'ৰবাত নিজকে জহাই ফুৰিব লাগে মই উগ্ৰ হিন্দুত্ববাদ, সেইকাৰণে মই মুছলমানক উচ্ছেদ কৰিছোঁ। সেই কথাটো যদি NRCত নাম আছে তেতিয়াহ'লে তেওঁলোক ভাৰতীয়। এতিয়া উচ্ছেদৰ নামত সেই কৈছোঁ এখন নাটক হৈছে। এফালে জয় শ্ৰীৰাম বুলি নিজকে দেখাবলৈ, জয় শ্ৰীৰাম ধ্বনি দি নিজকে হিন্দুত্ববাদৰ ব্লু আইট বয় সজাবলৈ বা হিন্দুত্ববাদৰ নামত চৰকাৰখন দেখুৱাই থাকিবলৈ যে মুছলমান, আৰু আচলতে হিন্দুত্ববাদ মানে মুছলমানক গালি পৰাটোৱে নহয়। মুছলমানক তিৰস্কাৰ কৰিলে, মুছলমানক অত্যাচাৰ কৰিলে হিন্দু জীয়াই থাকিব নেকি? হিন্দুত্ববাদ থাকিব নেকি? আজি আমি কৈছোঁ, এতিয়া কোনোবাই আপোনালোকে প্ৰশ্ন কৰিব, আপুনিতো তাকে কৰে, মই সেইটো কৰাই নাই, বিভিন্ন সময়ত কৈছোঁ। আততায়ী বুলি কৈছোঁ মই, আততায়ী বুলি কৈছোঁ। কাৰণ কোনো হিন্দু মানুহে যদি কেতিয়াবা ধৰ্ষণ কৰিছে, ক'ৰবাত কিবা কৰিছে, চুৰ ডকাইত কৰিছে, আমি তেওঁৰ সপক্ষে মাত মাতিবলৈ যোৱা নাই। সেইবোৰ আততায়ী। সি আততায়ী হিন্দু মুছলিম বুলি নাথাকে, কিন্তু মুছলমানে বাৰে বাৰে আততায়ী পক্ষ লৈছে। যেনে আমিনুল ইছলাম তাৰ উদাহৰণ, বিধায়ক ঢিঙৰ। তো এই কথাবোৰ সেইকাৰণে যে এই যদি পৰিকল্পনা একো নাই, মুঠতে কথাটো এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে, এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰিবলৈ। 24ত ইলেকশ্যনো আহি আছে আৰু ক'ৰবাত নিজকে জহাই ফুৰিব লাগে মই উগ্ৰ হিন্দুত্ববাদ, সেইকাৰণে মই মুছলমানক উচ্ছেদ কৰিছোঁ। মাজে মাজে ক'ৰবাত দুই এঘৰ হিন্দুকো উচ্ছেদ কৰি দেখুৱাই দিয়ে, সেইটো ক'বলৈ যাতে মই লিবাৰেলো। চাবচোন এটা সৰু উদাহৰণ দিওঁ, মাদ্ৰাছা কিছুমান ভাঙি দিলে দেই মাজতে। আকৌ সিদিনা দেখোন মুখ্যমন্ত্ৰীয়ে নিজেই গৈ পেলাই ভঙা মাদ্ৰাছাটো উদ্বোধন কৰি থৈ আহিলে কিয়? এইবোৰ প্ৰশ্ন কৰিবচোন। আমিতো দেখি আছোঁ, কৈ আছোঁ, সেইকাৰণে বাকী অসমৰ ৰাইজে জানক বুজক, প্ৰশ্নবোৰ কৰক। ভয়টো ক'ত কৰে, কাক কৰে মই নাজানো, ভয়বোৰ এৰি দিয়ক, প্ৰশ্নবোৰ মুকলি হৈ যাব, উত্তৰবোৰ নিজে নিজে পাব। নিউজ দিছ ৰিপৰ্ট SB নিউজ আছাম।